হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক লৈ আছোঁ পাঠ 10 মহিকিলাৰ হেলেং লেকাৰ। তোমালোকৰ মাজত এই পাঠখিনি আলোচনা কৰিম। খালী ঠাই পূৰ্ণ কৰা। 4 নম্বৰ দিছে খালী ঠাই পূৰ্ণ কৰা। 1954 চনৰ দিল্লী এখন বিশেষ সভাৰ জৱাহৰলাল নেহৰুৰ বৰণ দি থাকোঁতে এগৰাকী মহিলাই তেওঁ উট দুটা পৰম্পৰা কৰিব সকলোৱে আয়োজন কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এইখিনি লিখি লোৱা। পিছত 6 নম্বৰ দিছে দলত আলোচনা কৰি উত্তৰটো লিখা। চুলি বা বান বুলি ইয়াৰ কাৰ কথা কেনেকৈ কৈছিল? হেলেং কেনেকৈ শিল্পৰ দ্বাৰা কটা শিক্ষয়িত্ৰী গৰাকীৰ কথা কোৱা হৈছিল? পিছত দিছে চুলিবটা গ্ৰাহক বেলৰ পৰা কি শিকিছিল? গ্ৰাহম বেলৰ পৰা উঠাৰ কঁপনি অনুভৱ কৰিব, মনৰ ভাৰ বুজি পোৱাৰ ক'ত কৈছিল? তোমালোকে ঘৰ নম্বৰটো লিখা। 7 নম্বৰ তলত শব্দবোৰ সন্ধি ভংগুৱা আৰু সন্ধি ভংগুৱা পঢ়োৱা। হিমহিম প্লাছ হিমাচল বিদ্যালয় বিদ্যা প্লাছ অলয় বিদ্যালয় হিমালয় হিমালয় মহিম প্লাছ আলয় হিমালয়। তোমালোকে এইখিনি লিখি লোৱা ছাত্ৰ-ছাত্ৰীসকল।